বাক্সা জিলাত এটা জগন্নাথ মন্দিৰ তাৰমানে ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে এটা 30 কোটি টকাৰে আমি এই ইস্কন মন্দিৰটো বনোৱা হ'ব, জগন্নাথ মন্দিৰটো বনোৱা হ'ব বুলি ইতিমধ্যে আমি আমাৰ BTC বাজেটত 10 কোটি টকা আমি ধৰিছোঁ আৰু আমি কৈছোঁ যে আমি সকলো ধৰ্মীয় লোকসকলক BTC গভৰ্ণমেণ্ট হিচাপে সমানে সন্মান দি পেলাই আমি কাম কৰি যাম। এই হিচাপত আমি ব্ৰহ্ম ধৰ্মীয় লোকসকলৰ কাৰণে এই বছৰত আমি 10 কোটি ধৰিছোঁ আৰু ইয়াৰ পিছত আমাৰ বড়ো সাহিত্য সভাৰ আগৰ প্ৰেছিডেণ্ট আমাৰ যোগেন্দ্ৰ বসুমতাৰী ডাঙৰীয়াৰ কাৰণেও আমি 5 কোটি টকা ধৰিছোঁ আৰু আমাৰ সীতানাথ ব্ৰহ্ম চৌধুৰী বড়ো অসম সাহিত্য সভাৰ আগৰ প্ৰেছিডেণ্ট আছিল, তাৰ নামতো আমি 10 কোটি ধৰিছোঁ আৰু জুবিন গাৰ্গ ফাৰ্গৰ নামত আমি আজি 10 কোটি টকা ধাৰ ধৰি 10 কোটি টকা বাজেটত ধৰিছোঁ আমাৰ BTC ইনফ্ৰাষ্ট্ৰাকচাৰৰ মততে আমি আৰু আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ নামতো আমি 10 কোটি টকা ধৰিছোঁ, কাইদে হেলেনাৰ নামতো আমি 5 কোটি টকা দিছোঁ আৰু আমাৰ এনেকুৱা আমাৰ এই শংকৰ আজান ফকীৰৰ নামত আমি 5 কোটি টকা বাজেটত ধৰিছোঁ। আমাৰ BTCৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পইচা সেইটো দি আমি আৰম্ভ কৰিব এই বছৰত। মুঠতে শংকৰ আজান ফকীৰ যিটো অডিটৰিয়াম হ'ল সেইটো 5 কোটি ধৰিছোঁ, ইয়াতকৈ বেছি লাগিব, আমি আপাতত 5 কোটি টকা ধৰিছোঁ আৰু আমাৰ মুঠতে আৰু আমাৰ ইয়াত জগন্নাথ শ্ৰী জগন্নাথ প্ৰভুৰ যিটো ভক্তসকলে কিছু সমস্যাৰ কথা কৈছে, মই এইটো সমাধান কৰি দিম কোকৰাঝাৰৰ কথাত।